নমস্কাৰ বন্ধু বান্ধৱীসকল মই মনিকাই মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। যিহেতু আজি সৰস্বতী পূজা সেইবাবে এয়া দেখিছেনে আমাৰ সৰু সৰস্বতীজনীক উলিয়াই লৈছোঁ। তাইক মানে মেখেলা চাদৰ পিন্ধি যাবলৈ লাগে। সৰু হৈ আছে বাবে বৰ দিগদাৰ হয় মেখেলা চাদৰ পিন্ধাবলৈ, যিহেতু মেখেলা চাদৰবিলাক ডাঙৰ হয়। তথাপিও যেনে তেনে পিং চিং মাৰি মেলি পিন্ধাই মেলি আনিছোঁ আৰু এয়া আমি স্কুল আহি পাইছোঁহি আৰু এয়া ছাত্ৰ ছাত্ৰীবিলাকে চাকি বন্তি জ্বলাইছে প্ৰায়। এয়া আমিও জ্বলাই মেলি ল'লোঁ। মেইন মানুহ আৰু এয়া আমি আটাইকেইজনীয়ে কেৰাহী এখন নিবলৈ আহিছোঁ। যিহেতু সৰস্বতী পূজাৰ ৰুচি দাইলো আয়োজন কৰা হৈছে, সেইবাবে কেৰাহী এখন প্ৰয়োজন হোৱাৰ বাবে আমি গাৰ্জেন মানে আটাইকেইজনীয়ে লগ লাগি মানে কেৰাহী নিবলৈ আহিছোঁ। সৰস্বতী পূজা বুলি ক'লে সকলো ছোৱালীৰে মন থাকে সেই দিনটোত ধুনীয়াকৈ সাজি কাচি আহিবলৈ। LP স্কুল যদিও মানে সকলোৱে মেখেলা চাদৰ পিন্ধি আহিছে প্ৰায়ভাগে, এয়া দেখিছেনে। আৰু এইকেইজনী হৈছে আমাৰ দেহীৰ মৰম লগা বাকেইজনী। সিহঁতকেইজনী ইমান ধুনীয়াকৈ সাজি কাচি আহিছে, ধুনীয়া লাগিছে সিহঁতকেইজনীকো। আৰু এইটো হৈছে আমাৰ দেহীৰ ক্লাছমেট হিৰো, আৰু ইও আমাৰ দেহীৰ ক্লাছমেট। আৰু এইজনী হৈছে আমাৰ পৰিজনী, চাওকচোন তাই আজি সৰস্বতী পূজা বুলি পৰি ড্ৰেছ লগাই আহিছে, মৰম লাগিছে ছোৱালীজনীক। আৰু এয়া আমাৰ সকলো গাৰ্জেনে একদম পুৰা কামত লাগি গৈছে আৰু ৰুটি বেলাই বেলি আছে আৰু এয়া পুৰাই পুৰি আছে দেখিছেনে। আৰু এয়া হৈছে আমাৰ ভিতৰৰ পৰিৱেশ, এয়া দেখিছেনে সকলো ছাত্ৰ ছাত্ৰীয়ে নাচ গান কৰাত ব্যস্ত। গুলু মাক পপককে পৰিলে গ'লে বাকী আজি মোৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব দেই। তেতিয়াহ'লে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।